প্ৰতিদ্বন্দ্বী বুলি মই ইমান সেইবিলাকত মই নমা নাই। মোৰ এটাই টাৰ্গেট মানে মোৰ নিজৰ মানে কেনেকৈ জিকো আৰু জিপ্ৰাই ভুৱা 33 নং ননাই চেৰভাঙৰ ৰাইজক কেনেকৈ উদ্ধাৰ কৰিব পাৰো। বিশেষ সেইখিনিয়ে কোন মোৰ কন্টেষ্টত আছে, কোন কি কৰি আছে সেইটো মোৰ নাই। মই পাব্লিকৰ মাজত কেনেকৈ সোমাই যাওঁ, তেওঁবিলাকক মোৰ আত্মাৰ কথা কেনেকৈ কওঁ আৰু মোৰ সমষ্টিবাসীক মই উদ্ধাৰ কৰিব পাৰো, সেইটোৱে টাৰ্গেট। পিছফালে কোন কন্টেষ্টত আছে কি আছে বিশেষ মই আলোচনা কৰিব টাইমো নাই। মিটিং চিটিং মাৰিয়ে 2টামান বাজি যায়, তাৰপিছত টোপনি ধৰে, সেইবিলাক আৰু কাহিনী হয়। মানে টাপটো আছে, ইমান ইজি ল'ব নালাগে। তথাপিতো যিটো কষ্ট মানে এতিয়া কৰিব লাগে সেইখিনি পুৰা টিমে আমি লাগি আছো। মানে আমাৰ পুৰা 100% আমি লগাই দিছো আমাৰ মনৰ কথাটো পাব্লিকত লৈ যাবৰ কাৰণে। এতিয়া টিএমচিৰ যদি কথা পাতো তেতিয়াহ'লে এটা চিটত টিএমচি জিকি কি কৰিব আপোনালোকে নিজে ভাবক। টিএমচিৰ ইয়াতে কি আছে? চিটটো ফাইনেলি ইউপিপিএল দলৰে হ'ব। আমিতো আজিৰ ডেটত 26-27টা চিট আমি জিকি আছো। তেনে ক্ষেত্ৰত আমি একক গৰিষ্ঠতা চৰকাৰ বনাব গৈ আছো। কিন্তু কথাটো হ'ল এই একক গৰিষ্ঠতা চৰকাৰত 33 নং ননাই চেৰভাং তাতে মহিলা কেণ্ডিডেট। আমি যিহেতু 33% মহিলা ৰিজাৰ্ভেশ্যন লাগে বুলি কথা পাতি আছো, তেনে ক্ষেত্ৰত 2টা চিট প্ৰমোদ বড়ো ছাৰে দিছে, তাতে আমি জিকিবৰ কাৰণে 100% লগামে। কাৰণ আমাক 33% লাগিবই, 33 নহয় আমাক 50% লাগিব। তো তেনে ক্ষেত্ৰত 2টা চিটত জিকি পালে ভাল কাম কৰিলেহে আমাৰ চৰকাৰে আমাক নাৰী সমাজক বিশ্বাস কৰিব, সেইটোৱে আমাৰ এটা চেষ্টা। আৰু বিজেপিৰ কথা হৈ গ'ল, বিজেপি দলটো মই বেয়া বুলি ক'ব নোখোজো, কিন্তু কেণ্ডিডেটক কোনো পচন্দ কৰা নাই, যাৰ কাৰণে আজি টিএমচি ইয়াতে আহি গৈছে। নহ'লে কেণ্ডিডেট যদি ঠিক থাকিলে হয় তেতিয়াহ'লে টিএমচি আজি ইয়াত নাহিলে হয়। তো সেইবিলাক কথা ইয়াতে আছে, বিজেপিৰ ইয়াতে হ'ল নাই। বিজেপিৰ মাবিলাকে মোৰ লগত যোগাযোগত আছে আৰু কৈছে কি কেণ্ডিডেট য'ত ভাল, আমাৰ মাৰ কথা আছে, এইবাৰ আমি মাবিলাকৰ লগতে থাকিম, এনেকুৱা ধৰণৰ এটা কথাবিলাক চলি আছে। আৰু বিপিএফ হয় আৰু বিপিএফৰ কথা কম, বিপিএফটো 4 নম্বৰত থাকিব। কাৰণ হাগ্ৰামাৰ আৰু ইয়াতে নাও চাউল ভাঙি গ'ল। যিটো বিটিআৰ একৰ্ডৰ শান্তি যিটো চুক্তি, এই শান্তি ৱৰ্ডছটো চবে ভাল পায় আৰু শান্তি আহিছে কাৰণে আজি মহিলা কেণ্ডিডেট 2টা সমষ্টিত তাকো 3টা-4টালৈকে কেম্পেইন কৰি আছো। এইটোৱে হ'ল শান্তিৰ প্ৰমাণ। আজি বিশ্বকৰ্মা পূজা, মই সকলো মানে সমষ্টিবাসীক বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা মই জ্ঞাপন কৰিছো। লগতে আজি মোৰ বাৰ্থডেও, বাৰ্থডেৰো যথেষ্ট উইচ আহিছে, সকলোকে মই ধন্যবাদ দিওঁ। আৰু বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা মই সকলো পৰিয়ালতে, সকলো বিটিআৰ বাসীকে মই দি আছো, লগতে অসমবাসীকো দি আছো। সকলো পৰিয়ালে যাতে মানে সুখে শান্তিয়ে থাকে, বিশ্বকৰ্মাই আমাৰ পৰিয়ালত শান্তি, একতা আৰু মৰম লৈ আহে।